ভবা নাছিলো গাইছ এনেকা কথা দিন আহিব যে ঘৰে ঘৰে যাই কেনে বা বেলেগত তাৰে যাই কেনে বিচাৰিব লাগিব। মোৰ কিন্তু বেয়া ভোক লাগছে, কিন্তু মই একদম থাকিব পৰা নাই, ইপিনে ঘৰত গেছ নাই। হেল্ল' গাইছ, মই কওঁ ৰাতিপুৱা মই চাহ খাবৰ কাৰণে গেছটো অন কৰোঁ, গেছটো অনে নহয় যুঁজি আছো, গেছটো কিয় অন হোৱা নাই। গাইছ এতিয়াতো চৰকাৰে 25 দিন গেছ বন্ধ কৰি দিছে, আমাৰ ঘৰতো গেছ নাই। গুৱাহাটীত প্ৰথমটো সমস্যা কনকৰ ঘৰত গেছ নাই, গেছ কি কৰো ৰাস্তাত খৰি বিচাৰি ফুৰি আছো গাইছ, খৰি বিচাৰি এইদিন আহি পৰিছে গুৱাহাটীত থাকিও মানুহৰ ঘৰে ঘৰে বান্ধৰি জুপি জুপি চাউকত খৰি চৰি দুটামান পাৱে নি। এনে হলে কিন্তু ড্ৰেইনৰ কাষে কাষে খৰি পাওঁ, কিন্তু আজি নাই, চবেই নিছে বুটলি এইকেইটা খৰি পাইছো। কিন্তু লগতে মালিকে কয় ভাইটি তোমাৰ যিটো প্ৰব্লেম আমাৰো সেইটোৱে প্ৰব্লেম। মই বোলো হৈছে আৰু 25 দিন গেছে বিচাৰি থাকিব লাগিব, যিটো চৰকাৰে 25 দিন গেছেই নেদে। আজি এনেকা যে খৰি বিচাৰিছো না গাইছ, পুৰা গাঁৱৰ এটা ফিল আহিছে। তাৰমানে গাঁৱত যে খৰি বিচাৰিব যায়, যে খৰি পেলাইছে, আজি গুৱাহাটীত সেই বস্তুতে আহি গৈছে, গেছ নাই। খৰি গোটেই এইগিলা চব বৰষুণ দিছে, চব ভিজি গৈছে তাৰমানে। তো এতিয়া ভাবছো এতিয়া 2ডাল মান দি হ'ব নেকি, ঘৰত লৈ যাওঁ 2ডাল মান দি কণী এটা ভাজি খাব পাৰিম। তো মোৰ কিন্তু বেয়া ভোক লাগছে, কিন্তু মই একদম থাকিব পৰা নাই, ইপিনে ঘৰত গেছ নাই। খৰি বিচাৰিব আহিছো, কিন্তু পিনে খৰিচোন নাই। চবতে ঘৰকে যাই সুধিব লাগিব খৰি ভাত হৈছে নে, খৰি চৌকাই জ্বলাই নাই নহয়। 2ডাল মান বুটলি খৰি পাইছো, কিন্তু সেইডাল কেঁচা। য'ত ৰাস্তাত খৰি খাব তাতে মই ৰখি এনে খৰি বিচাৰি চাওঁ, কেঁচা না পকা। কেঁচা হলেও নিও, মানে আজি উপায় বিহীন হৈ গৈছো মই। কিবাকে 10ডাল মান থুপৰাই মিলি কেনে আমি খৰি হৈ গৈছে। হাঁহি উঠিছে নে, খৰি বিচাৰিব লগা হৈছে গুৱাহাটীত থাকিও, আৰু এই জীৱনত নিয়াই পাম। তো এতিয়া কিবা গাটো খুজাব ধৰিছেচোন, কিবা হ'ল মোৰ এতিয়া গাটো